নমস্কাৰ বন্ধুসকল, মই চয়নিকাই মোৰ চেনেল চয়নিকাজ ব্লগলৈ আপোনালোকক মৰমেৰে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই আগৰটোৰ হৰণ লোৱা ভিডিঅ' দিছিলোঁ, তাত মই কৈছিলোঁ নাম জাননীৰ ওপৰতো মই এটা ভিডিঅ' বনাম। তো আজি মই আপোনালোকলৈ ভিডিঅ'টো লৈ আহিছোঁ, আশা কৰোঁ চাই ভাল পাব। আৰু নাম জাননীনো কি প্ৰথমতে সেইটোকে কৈ লওঁ, বহুতেই জানে মই কোৱাৰ দৰে। তো নজনাসকলকো কৈছোঁ, হৰণ লোৱাৰ পাছত যোনসকল শৰণীয়াল তেওঁলোকে নামঘৰৰ জ্যেষ্ঠসকলৰ লগত আলোচনা কৰে আৰু তেওঁলোকক যে এটা নাম দিছিলে গুৰু প্ৰদত্ত নাম, সেই নামটো ৰাজহুৱা কৰিবৰ বাবে গাঁৱৰ নামঘৰত য'ত আমি শৰণ লৈছিলোঁ তাতে এখন সকাম পাতে আৰু ইয়াকে নাম জাননী বুলি কোৱা হয়। আৰু এয়া মই চাহ খাই আছোঁ আৰু এয়া আমৈসকল বহি লৈ সকলোৱে চাহ খাইছোঁ। আৰু ভিডিঅ'টো মই তাৱৈজনক কৰিব দিছিলোঁ, সেই তাৱৈ কৰিছে। আৰু এয়া আমৈদ এগৰাকী আমাক চাহ দিছে, আমৈদ মুখৰ পৰাই শুনক কিবা এটা। মই নশনিয়ালখিনিক লাল চাহ আৰু গুড় দি আছোঁ। কিবা ক'ব নেকি? ভাল লাগিছে আমাৰ আজি নাম জাননী বজাৰতলি চলিছোঁ বৰনামঘৰ নশনিয়ালসকল চব আমি বহি আছোঁ। চাহ বিৰতি কিবা ক'ব নেকি? আমাৰ লগত সুধো অষ্ট্ৰেলিয়াৰ পৰা আহিছে। আৰু এইফালে দেখিছে চেলেং পাৰি দিছোঁ। এনেদৰে আমি গেটতে বহি আছোঁ, গায়ন বায়নক আদৰিবলৈ। আৰু যোন জ্যেষ্ঠসকল আহে তেওঁলোকৰ পদধূলাও পৰিছে। এয়া হরি ভকতি না জানো প্রভু মহিমানু বুঝো না জানো সেবা তোমার হরি হে ভব সাগর করা পার হরি ভকতি না জানো প্রভু মহিমানু কিনু মায়া তোমার প্রভু কিনু মায়া কিনু লীলা তোমার কিনু লীলা কিনু মায়া তোমার প্রভু কিনু মায়া কিনু লীলা তোমার কিনু লীলা মায়ার জড়িরে হরি বাঁধিলা রাতি শিব অনুহারা হরু হরিরা মুখে পারে করা হে ভগবান মুখে পারে করা হে ভগবান মায়া তোমার প্রভু কিনু মায়া কিনু লীলা তোমার কিনু লীলা
আৰু এইফালে চাওক গায়ন বায়নৰ এনেদৰে খোলা বনাই দিয়া হয় আৰু এয়া মই অকণমান ভিডিঅ' দিছোঁ আপোনালোকে চাব পাৰিব আৰু নামজাননীৰ দিনা সন্ধিয়া প্ৰত্যেক নশৰণীয়ালে মানে তাৱৈসকলে এগছি বন্তি দেখিছে এয়া ইমান সুন্দৰভাৱে জ্বলি আছে সেই এনেদৰে এগছি বন্তি মানে ভাগৱতৰ সন্মুখত জ্বলায় আৰু এইটো নিয়ম হয় জ্বলাবই লাগিব আৰু তেওঁলোকক যেতিয়া বন্তিগছ জ্বলোৱাবলৈ কৈছিলে তেতিয়া আমাক ভগৱানৰ নাম ল'ব কৈছিলে স্মৰণ কৰিব কৈছিলে আমি সকলোৱে কৰিছিলোঁ এয়া চাওক আৰু তাৰপিছতে আমাৰ কুটুম খোৱা আৰম্ভ হৈ গ'ল এয়া তাৱৈসকলে ভাৰ লৈ বৰকাই বৰবাই ঘৰত উপস্থিত আৰু এয়া বৰকাই বহি আছে ফটো দুখনিমান দিছোঁ আৰু এনেদৰে তাৱৈয়ে নিয়মখিনি কৰিছে চাব আপোনালোকে চাই ভাল পাব আমাৰ শৰণ লোৱা নামজাননী কুটুম খোৱাৰ এইবিলাক আচলতে এইবিলাক আৰু কি আৰু স্মৰণীয় হৈ থাকিব এনেদৰে সেইকাৰণে ভিডিঅ' এটা বনাই থৈ দিছোঁ আৰু বহুত সুন্দৰভাৱে মানে বৰকাই বৰবাই ঘৰত ভাত এসাঁজ খোৱালে ভাল লাগিলে খাই আৰু এয়া চাওক আপোনালোকে কিনো মায়া তোমার প্রভু কিনো মায়া কিনো লীলা তোমার কিনো লীলা কিনো মায়া তোমার প্রভু কিনো মায়া বাহিৰৰ লগতে মই আপোনালোকক ভিতৰতো দেখাম ভিতৰত কোন কোন বহি আছে আৰু ইয়াকে দেখাই থাকিলেতো অকল আমনি পাব ন তো বলক চাওঁ আমৈসকলে কি কৰি আছে আৰু এজনী মৰম লগা আমৈ আৰু এয়া টিকলিকেইটাৰ লগত মই সাৱলীৰে নাচাবা বাৰে বাৰে ভালকে দেখুৱা মোহনীয়া সাৱলীৰে নাচাবা বাৰে বাৰে বুকুতে লাগিলে আৰু নাই তেখেতে এনেই ধেমালি কৰিছে ঘৰটো বহুত সুন্দৰকৈ ৰাখিছে প্ৰতিটো ৰুমেই বহুত ধুনীয়া আৰু আপোনালোকক অকল বাহিৰ ফালেও দেখুৱাওঁ অকণমান য'ত ভাত সিজোৱা হৈছে আমাৰ তাৱৈসকলে সিজাই আছে আৰু মই ইমান ভালকৈ ভিডিঅ' কৰিব পৰা নাই তথাপিও যিমানখিনি আপোনালোকক দেখাইছোঁ চাব আপোনালোকে এয়াই আমাৰ বৰকাই ঘৰ হয় অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনি আমাৰ গোটেইখিনি আমৈ আৰু এতিয়া মোৰ ভিডিঅ'বিলাকত এই আমৈখিনি ওলাই থাকিব
মোৰ চেনেলটোৰ নাম কৈ দিবা সাবস্ক্ৰাইব কৰিবলৈ ক'বা আৰু এইফালে মোৰ এগৰাকী আমৈকে নতুনকৈ মানে আগতে খুলিছিলে কিন্তু দিয়া নাই তেনেকৈ ভিডিঅ' চিডিঅ' এতিয়া দিব আপোনালোকে প্লিজ চাব এওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু উৎসাহ দিব তেতিয়া নতুন নতুন ভিডিঅ'জ দিবলৈ মানে পাব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আৱাৰ ৱৰ্ল্ড হয় মোৰ ইউটিউব চেনেলটোৰ নাম ধন্যবাদ আৰু এয়া আমাৰ প্ৰথম কুটুম খোৱা হয় কেনেকৈ কি হয় মই আপোনালোকক ক'ম বাৰু আৰু ইমানখিনি কৰিছিলোঁ চাই থাকক ভিডিঅ'টো আশা কৰোঁ চাই ভাল পাব বুলি কথা পাতি এইটো আহিলে কেঁচা নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু কোনোবাই কিবা ক'বা নেকি গাবা নেকি কিবা গান আৰু ভণ্টিজনীয়ে গান কি গান গাবা গোৱা গোৱা দৌৰা তুমি গোৱা গাবা কিবা ৰাইমছ গাবা গোৱা ভাল হৈছে ধুনীয়া হৈছে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব বাই বাই আৰু এয়া আমাৰ ছেকেণ্ড কুটুম খোৱা গোটেই আমৈখিনি লগ হৈ অলপ ফূৰ্তি ধেমালি কৰিছোঁ আৰু আমৈগৰাকীৰ গীত শুনকচোন ইমান ধুনীয়াকৈ গাইছে নহয়
হৈছে হৈছে নাই এবাৰ চাই দিয়া আৰু এয়া বৰকাই ঘৰত আমি সকলোৱে ভাতৰ পাতত বহোঁতে এনেদৰে তাৱৈসকলক বৰকাই অকণমানি দুজনীয়ে ওলগ এটি লৈছে শৰাই এখন আগবঢ়াই তাৱৈসকলৰ আশীৰ্বাদ বুলি আৰু ইমানেই আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আমি 9 শৰণীয়ালসকলে মিলি নামঘৰত কিবা এটা মানে আগবঢ়াইছিলোঁ এয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ এয়া চাওক ডাটা হিচাপে লিখা আছে তো বাই বাই